কবিতার শিৰোনাম জীৱন লগৰী। কবি জিন্তুমণি দাস, আবৃত্তিকাৰ ডিজুনিয়ৰ আহমেদ। হেৰুৱাৰ বিষাদ যন্ত্ৰণাত আকৌ এবাৰ তোমাৰ আশাত বিভ্ৰান্ত মনটোক বুজাও কিদৰে, তুমি যে নোহোৱা কোনো কালে। তথাপিতো বাট চাওঁ, ৰৈ ৰৈ থমকি যাওঁ তুমি নহাৰ বাটেৰে। কেতিয়াবা জীৱনক ফাগুনৰ সৈতে তুলনা কৰি চাওঁ, আহা আকৌ যদি বসন্তক লগ পাওঁ, কি জানিবা বৰষাৰ পৰশত তোমাৰ সঁহাৰিয়ে পাওঁ। এয়া চোৱা, এয়া মোৰ দুখ বেদনা আৰু কিমান যে তোমাক লৈ ভাৱনা। যদিও বা নাই তোমাৰ কাহানীত এতিয়া মোৰ সঁহাৰি, আশাৰ বাটত নীৰৱ প্ৰেমিক হৈ ৰচি যাম মোৰ কল্পিত প্ৰেম কাহিনী। এয়াই হ'ব মোৰ জীৱনত তোমাৰ আশাৰ এমুঠি সঁহাৰি। সম্প্ৰীতি বুকুৰ নীৰৱতাখিনিক সামৰি, নীৰৱ সাধক হৈ অনুভূতিখিনিক আঁকোৱালি, নিশব্দ হৈ তোমালৈ লিখিছোঁ মোৰ জীৱন নামৰ নাটকখনত তোমাৰ চৰিত্ৰটি। আকৌ এবাৰ বিচাৰি হ'বানে তুমি মোৰ জীৱন লগৰী, হ'বানে তুমি মোৰ জীৱন লগৰী, জীৱন লগৰী, জীৱন লগৰী।